to my YouTube channel Cook with me. তো মোৰ ইউটিউবৰ প্ৰথম ভিডিঅ' হয়, তো আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব। আজি মই বনাম চিকেন ড্ৰাই ফ্ৰাই। চিকেন বনাবলৈ সকলোৱে জানে, তো ময়ো আজি মোৰ পদ্ধতিৰে কেনেকৈ বনাওঁ আহকচোন চাওঁ আহক। মই লৈছোঁ আধা কেজি চিকেন। তাৰ কাৰণে মই পিঁয়াজ আলু বিলাহীখিনি এতিয়া কাটি লৈছোঁ। যিহেতু আলু ভালে লাগে মাংসৰ লগত, তো আকৌ আলু অকণমান বেছিকৈ দিছোঁ। এতিয়া কেৰাহীত জিৰা আৰু গোটা গৰম মছলা অলপ দি পিঁয়াজ বিলাহী আদা নহৰু পেষ্টখিনি দি ভালকৈ গল্ডেন ব্ৰাউন হ'লে ভাজি ল'ম। এতিয়া চিকেনখিনি আমি দি দিলোঁ, হালধি নিমখ সোৱাদ অনুসৰি দি অকণমান জিৰা ধনিয়া পেষ্ট বনাই থৈছিলোঁ সেইটো দি দিছোঁ। এতিয়া মই চিকেনখিনি হাই ফ্লেমত ভালকৈ 10 মিনিটলৈ ভাজি থাকিম, যেতিয়ালৈকে পানীখিনি শুকুৱাই নাযায়। এতিয়া মই এচামুচ ঘি দি দিছোঁ। অকণমান ভাল লাগে। এয়া মোৰ চিকেন হৈ গ'ল। আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।